ফ্ৰেণ্ডছ আজি খুৰাৰ জন্মদিন হয় আৰু মই বিশেষ এটা কাৰণত ভিডিঅ'টো কৰিব পৰা নাই সেইকাৰণে আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ আৰু আজি অলপমান গীতাপাঠ কৰিম বুলি ভাবিছোঁ কি হয় লাষ্টলৈকে আপোনালোকে চাই থাকিব আৰু গধূলিও কিবা অলপ কৰিম বুলি ভাবিছোঁ পুৰা ভিডিঅ'টো চাই থাকিব মঙ্গল হয় কাৰ অমঙ্গল হয় তেওঁতো নাজানে গতিকে কিন্তু তেওঁ চিন্তা কৰিছে যে বেয়াটোৰ পৰা কেনেকৈ আঁতৰি আহোঁ কাৰণ তেওঁ জ্ঞানী পুৰুষ গতিকে তেওঁ ভক্ত গতিকে তেওঁ ভালকৈ চিন্তা কৰিছে তেওঁলোকক নামাৰাকৈ কেনেকৈ যুদ্ধখন শেষ কৰিব পাৰি তেওঁ চিন্তা কৰিছে এতিয়া অৰ্জুনে এই বিষয়ে কৃষ্ণ কৃষ্ণ হৰি কি নাচে নাম ৰিয়ান ডেকা ৰিয়ান ৰিয়ান ডেকা ৰিয়ান ৰিয়ান মানেনো কি